যোৱা নেকি? মই চম্পা কৰিব পৰা আহোঁ। তোমালোক ক'ত যোৱা? আমি আপোনালোকৰ ফালেকে যাম বুলি ভাবিছিলোঁ ন? হয় নেকি? চিম্পি আছে নহয়? আছে, খালি বাৰ মনটো ভাল নহয়, মাজে মাজে কান্দি থাকে। কান্দি থাকে? কিয়? কি হ'ল আকৌ তাই? নহয় পৰীক্ষাৰ ওচৰ পাইছেহি যে তাই এনেই ভয় কৰিছে। তোমালোক এটা কাম কৰা, আমাৰ ভাইটিকে আমাৰ ঘৰলৈ লৈ যোৱা। ঠিক আছে, আমি যোৱা। ক'বা যাবা দেই? মোৰ দেৰি হৈছে নহয়। এনে বৰ দেৰি হৈছে। ৰাতুল্লা দোকানৰ মুখত গৈ আড্ডাহে মাৰিবাগে। কি হ'ল? কালি যে দোকানৰ মুখত যে ফচ ফচ ধোৱা উৰাই যে অমৰ বাইগক চাই হাঁহি আছিলে। শুন, কি দিলে মনে মনে থাকিবি তই? 50 টকা ল'বি নে? 30লৈ যাব নোৱাৰি নে? 50তকে 1 টকাও কম নকৰো। 50 লাগিবই। ঘৰতে লুটিছ ন? লুটিমেই। বায়ে সঁচাকৈ বহুত কষ্ট কৰে। তাইৰ সপোনবোৰতো আমিয়ে পূৰণ কৰিব লাগিব। সঁচাকৈ তৰাবাই বহুত কষ্ট কৰে। বা আমাৰ বা কিতাপ কেইখনমান লাগিছিল, তুমি আনি দিব পাৰিবানে? কিতাপ? সেইটো মোৰ ওচৰত মানে কিতাপ দুখন আছিলে। পৰীক্ষাটো পাইছেহি নহয়। দুদিনমানৰ আগতে ৰশ্মিৰ ভাইৰ পৰা কিতাপ দুখন আনিছিলোঁ, কিন্তু তাৰো পৰীক্ষা পাইছেহি নহয়, কাটি দিব লগা হ'ল। বা আনিম বুলি কৈছিলে নহয়, তইনো কেলে নালাগে বুলি ক'লি? তই নুবুজিবি ভাইটি, বাকনো আৰু কিমান কষ্ট দি থাকিম। ঘৰ যাবা ন? বহা বাইকতে বহা মই নালাগে নেকি? মই পাৰিম। বহা একো নহয়। তুমি কথাটো কিয় বুজা নাই? এতিয়া মই বিয়া হোৱা ভাল পোৱা এইবোৰ মাজত সোমাব নিবিচাৰো। কেতিয়া চিন্তা কৰিবা? বয়স যোৱাৰ পাছত চোৱা নিহাৰিকা, সকলোবিলাক ঠিক হৈ যাব। কি ঠিক হৈ যাব? সৰুতে মা দেউতাক হেৰুৱালো, এতিয়া ঘৰখন ইমান কষ্টৰে চলাইছো, মইহে জানো। আৰু তুমি? নিহাৰিকা, তৰা শুন না। তৰা, মোৰ বৰ ভোক লাগিছে, কিবা খাবলৈ আছে নেকি? হ'ব, ময়ো একো খোৱা নাই, বহুত ভোক লাগিছে। বাই ইমান দেৰি কৰিছে যে? খুৰীয়ে আহিছে বা। বা কিবা কান্দিলে?
সঁচা কথা কোৱা এইবোৰ ক'ত পালা মই সঁচাকেহে কৈছো এইবোৰ মোক জোনাকৰ মাকে দিছে মইতো এই জোনাকৰ ঘৰৰ পৰা আহিছো মোকতো নিদিলে নাজানো নহয় মোৰ বহুত ভোক লাগিছে মোক কিবা এটা খাবলৈ দিয়া এইটো লোৱা বা নহয় মানে বাই পঠিয়াই দিছিল বাই বায়ে বা নিজে নাহিল যে নহয় আমাৰ বাৰ গাটো ভাল নহয় সেইকাৰণে আপোনাৰ ওচৰত পইচা কেইটামান খুজিবলৈ পঠাই দিছিল হয় নেকি তেন্তে তুমি বহা মোৰ লগত ময়ো যাওঁ কি নালাগে লাগে মই মানে এতিয়া বেলেগ এফালে যাওঁ আপুনি আমাৰ ঘৰলৈ দেৰিকৈ যাব ঠিক আছে বাৰু তুমি পইচাকেইটা লৈ যোৱা ঠিক আছে যাওঁ দেই যোৱা জোনাকৰ মাকে দিলে তোক আৰু কিতাপ কিনিবলৈ কিমান পইচা লাগিব কিয় সুধিলি নাই এনে পালা ন গা বেয়া কাৰ গা বেয়া তোমাৰ ভাইটিয়ে পইচাকেইটা দিলে এইবোৰ তুমি কি কৈছা কাৰ পইচা কি কৈছা আজি তই মোক মাৰি পেলালি ভাইটি মোৰ সকলো কষ্টবোৰ অথলে গ'ল তই চুৰ কৰিব ল'লি হ'ব তৰা এইবাৰলৈ ইয়াক মাফ কৰি দিয়া আচলতে পৰিস্থিতিয়ে বাধ্য কৰাইছে পেটৰ ভোকৰ কাৰণে সি চুৰ কৰিবলৈ বাধ্য হৈছে আৰু তোমালোকে ভুল নুবুজিবা এইবাৰলৈ ইয়াক মাফ কৰি দিয়া বা মোক ক্ষমা কৰি দিয়া আজিৰ পৰা এইবিলাক চুৰ নকৰোঁ